Hi friends, welcome to my new YouTube channel. আজি আপোনালোকক আমাৰ ইয়াৰে ডাঙৰ এটা মন্দিৰ দেখাবলৈ লৈ যাই আছোঁ। চলক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ইয়াৰে শ্ৰীনন্দ নীলানন্দ ঠাকুৰ পাগল বাবা মন্দিৰ দেখিবলৈ পাইছে সকলোৱে। এইটো ধুবুৰী জিলাৰ চাপত গ্ৰামত পৰে। মই এতিয়া দেখুৱাই দি আছোঁ যে পাগল বাবাৰ ছবিটো চাওক কেনেকৈ লাগিছে। ইয়াতে বছৰে বহুত ইয়াতে মেলা পাতে। আহাৰ মাহত ইয়াৰে মেলা হয়, ৰথ যাত্ৰা হয়। ইয়াতে চাব পাৰে। এইটো ৰুম, ইয়াতে নামঘৰ, এইটো নাম হৈ থাকে প্ৰতিদিনে। আৰু এইফালে এইটো আগফাল এইটো ছাইড। এতিয়া মই যাই আছোঁ এইপিনেদি, যাই কিনে আপোনালোকক দেখুৱাম যে আৰু ইয়াতে আৰু এটা বিল্ডিং উঠি আছে, ডাঙৰ বিল্ডিং। এতিয়া লকডাউনৰ কাৰণে ইয়াতে মানুহ অলপ কম আছে, তাৰ কাৰণে এনেকুৱা জেগাৰ পৰিস্থিতিটো হৈছে। আৰু কেইদিনমান পিছতে ইয়াতে এইটো হয় আমাৰ দুৰ্গা মন্দিৰ আশ্ৰমৰ ভিতৰত। আৰু এইটোত ৰন্ধা ৰুম, এইটো খিচিৰি বনায়। আৰু এইটোত খোৱা লোৱা ৰাইজৰ কাৰণে, এইটোত খিচিৰি বনাই কিনে ৰাইজক খোৱা লোৱা দিয়ে। ইয়াতে বছৰত দুদিন মেলা হয়, এদিন এইফালে লৈ যায়, আনদিন তাৰ পৰা এইফালে লৈ আহে ৰথ যাত্ৰা। চাব পাৰে এইটো ইমান ডাঙৰ খিচিৰি খোৱা ৰুম। এইটো আগফালৰ গেট আৰু এইটো পুখুৰী। ইয়াতে পুখুৰীত ডাঙৰ ডাঙৰ মাছ এৰি দিছে, তাতে মাছো আছে। এইটো আমাৰ ধুবুৰী জিলাৰ চাপত গ্ৰাম বুলি কয়। এইখিনিত আমাৰ ইয়াৰে পৰা 1.5 কিলোমিটাৰ আগত এইটো মন্দিৰ। এইটো চাওক, নতুন আৰু এটা বিল্ডিং উঠি আছে, ইমান ডাঙৰ বিল্ডিং। আৰু এতিয়া যাই আছোঁ, এইটো এটা মন্দিৰ, তাৰে ভিতৰে শিৱ মন্দিৰ এইটো। তাৰপিছত এতিয়া যাম আৰু এটা মন্দিৰলৈ। ইয়াৰে ভিতৰত বহুতকেইটা মন্দিৰ আছে, চাব পাৰে। ইয়াতে গুৱাহাটীৰ পৰা আহিলে নয়াহাটত নামিব লাগে। নয়াহাটৰ পৰা চাপত গ্ৰামৰ বাছ ধৰিলে কেনে আহি ইয়াতে পাব। আৰু আপোনালোকে যদি ফকৰাগ্ৰাম হৈ আহে, ফকৰাগ্ৰামত নামি কেনে টেম্পুত উঠিলেও চাপত গ্ৰাম বুলি ক'লে ইয়াতে পাব। এইটো ৰাম মন্দিৰ হয়, চাব পাৰে। ঠাকুৰকেইটা কিমান ধুনীয়াকৈ আছে ইয়াতে। আৰু এইপিনে দি এইটো ডাঙৰ আৰু বিল্ডিং, এতিয়া যে দেখাইছিলোঁ তাৰে তলৰ এইটো চাইজ। এইটো এতিয়া এইটো হনুমান মন্দিৰ, এইটো চাওক। এইটো কিমান ধুনীয়া হৈ আছে চাগৰটো, চাব পাৰে। ইয়াৰে ভিউটো চাওক কেনেকুৱা লাগিছে, কমেণ্টত মোক জনাই দিব। কেতিয়াবা ইয়াতে আহিব ইচ্ছা কৰিলে আহিব পাৰে। আহাৰ মাহত ইয়াৰে ৰথ যাত্ৰা আৰম্ভ হয়, বহুত ধুনীয়া মেলা হয়। এইটো নামঘৰ ওপৰত। এতিয়া মই নামঘৰত সোমাই আছোঁ। নামঘৰৰ ভিতৰখিনিও এতিয়া দেখুৱাই দিম। ইয়াতে প্ৰতিদিনে নাম হৈ থাকে, 24 ঘণ্টাই নাম হয়। 1 মিনিটৰ কাৰণে নাম বন্ধ নহয়। এই চাব পাৰে, ভিতৰত মানুহকেইটা ইয়াতে নাম কৈ আছে। গোটেই দিনে ৰাতি 24 ঘণ্টা ইয়াতে নাম চলি থাকে। এইটো পাগল বাবা, চাওক ফটোটোত ইয়াতে নাম হৈ থাকে। লকডাউনৰ কাৰণে ইয়াতে মানুহ কম এতিয়া।
এইটো মেইন আমাৰ পাগল বাবাৰ ইয়াতে হৈছিল আগতে, এইটো ৰুম তাৰে। এই যে ৰথ যাত্ৰাৰ যিটো দুটা ঘোঁৰা থাকে, এই ঘোঁৰা দুটা তাতে, কাঠৰ এই দুটা ঘোঁৰা ৰথ যাত্ৰাত আৰম্ভ কৰে এই দুটা। এইটো আমাৰ মেইন মন্দিৰ, যাক লৈ ইমান এই মন্দিৰটো চলি আছে। এইটো ৰথ যাত্ৰাত এই ৰাধা গোবিন্দৰ ঠাকুৰ থাকে, চাব পাৰে, সোণৰে ঠাকুৰ এই দুটা। এতিয়া চাওক ইয়াৰে ভিউটো কেনেকুৱা লাগিছে। মই ভাবিলোঁ আপোনাক ইয়াৰে এটা ভিডিঅ' বনাই দিওঁ। ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব চেনেলটো। ধন্যবাদ।